एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। ভালকে চাই লোৱা 2 নম্বৰটো দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 cm আৰু 6 cm এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান। ইয়াত বৃত্ত আছে কেইটা? ইয়াতো তিনিটা বৃত্ত আছে। এটা বৃত্তৰ ব্যাসাৰ্ধ হ'ল কি 8 cm আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ হ'ল 6 cm আৰু এই দুটা বৃত্তৰ যেতিয়া আমি কালি ওলাম এই কালিটো তৃতীয় এটা বৃত্তৰ কালিৰ সমান হৈ যায়। তেতিয়া হলে তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ কিমান? কোৱেশ্চনত এইটোৱে কৈছে হয়নে? কি কৈছো বুজি পাইছানে নাই? ইয়াত বৃত্ত হ'ল কেইটা? তিনিটা। প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ কিমান? 8 cm আৰু দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ল? 6 cm। এতিয়া এই দুটা বৃত্তৰ আমি কালি ওলাই প্লাস কৰিলে তৃতীয় এটা বৃত্তৰ কালিৰ সমান হৈ যায়। তেতিয়া হলে তৃতীয় বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এইটো ওলাব লাগে। একে ধৰণৰ হ'ব হয়নে? আমি নাম্বাৰ 2 দি স্টাৰ্ট কৰিম। কি ধৰা হ'ল প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ r1 ইকুৱেল টু কিমান দিয়া আছে? 8 cm। দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ 6 cm। তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ r ইকুৱেল টু কুৱেশ্চন। আৰু এতিয়া লিখিম প্ৰশ্নমতে তৃতীয় বৃত্তৰ কালি ইকুৱেল টু প্ৰথম বৃত্তৰ কালি প্লাস দ্বিতীয় বৃত্তৰ কালি। তেতিয়া আমি কালিৰ ফৰ্মুলাহে ব্যৱহাৰ কৰিব লাগিব হয়নে? বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিলে? তেতিয়াহলে ইয়াতে আছে তৃতীয় বৃত্তৰ কালি। তেতিয়াহলে লিখিম পাই কেপিটেল R স্কয়াৰ। বুজিছনে সবে? কাৰণ কি এইটো তৃতীয় বৃত্তৰ কালি প্লাস প্ৰথম বৃত্তৰ কালি মানে হ'ল পাই r1 স্কয়াৰ, পাই r1 স্কয়াৰ প্লাস দ্বিতীয় বৃত্তৰ কালি। তো দ্বিতীয় বৃত্তৰ কালি হলে লিখিব লাগিব পাই r2 স্কয়াৰ। তাৰ পিছত ইয়াতে পাই r স্কয়াৰ লিখিলো আৰু ইয়াতে পাই কমন কি থাকিব? ইয়াতে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ এইটো থাকিব ব্ৰেকেটত। তাৰ পিছত লিখিম পাই r স্কয়াৰ, পাই থাকিব আৰু r1 ৰ মান হ'ল 8। তো ইয়াত স্কয়াৰ আছে তো আমি লিখিব লাগিব 8 স্কয়াৰ প্লাস r2 ৰ মান হ'ল 6 স্কয়াৰ আছে তেতিয়াহলে 6 স্কয়াৰ লিখিম। তাৰ পিছত r স্কয়াৰ ইকুৱেল টু এইফালে পাই আৰু ব্ৰেকেটত 8 স্কয়াৰ মানে কিমান? 8 8 গুণ 64 64 প্লাস 6 স্কয়াৰ মানে হ'ল 36 বাই কি হ'ব? পাই, কাৰণ এইফালে বাওফালে পাইটো আছিল r ৰ লগত ইনটু এইফালে গৈ ডিভাইড হ'ব। এতিয়া পাই পাই কেনসেল হ'ব। তাৰ পিছত লিখিবা r স্কয়াৰ ইকুৱেল টু কিমান? 64 আৰু 36 প্লাস কৰিলে হ'ব 100। তো r ইকুৱেল টু কি হ'ব? প্লাস মাইনাস ৰুট 100। r ইকুৱেল টু কি হ'ব? প্লাস মাইনাস 100 ৰ ৰুট হৈ গ'ল 10। 100 ৰ বৰ্গমূল কিমান? 10। তেতিয়াহলে ইয়াত 10 লিখি দিলো। r ৰ মান কি আহি গ'ল? প্লাস মাইনাস 10। তো প্লাস মাইনাস 10 যে আহিছে r টো কি আছিলে? r মানে কি? ব্যাসাৰ্ধ। তাৰ মানে হ'ল ব্যাসাৰ্ধ, ব্যাসাৰ্ধটো আহিছে প্লাস মাইনাস 10। তো এটা বৃত্তৰ ব্যাসাৰ্ধ মাইনাসত হ'ব পাৰে নেকি? তেতিয়াহলে আমি তলৰ লাইনটোত লিখিব লাগিব যিহেতু বৃত্তৰ ব্যাসাৰ্ধ ঋণাত্মক হ'ব নোৱাৰে গতিকে r ইকুৱেল টু 10 cm लिखिएगा। आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।